আপুনি কেতিয়াবা এনেকুৱা এটা কথা মনতে ভাবিছেনে যিটো কথা আপুনি কাকো কোৱা নাই কিন্তু তাৰ পিছতো আপোনাৰ মনত এটা প্ৰশ্ন আহে ঈশ্বৰে বাৰু এই কথাটো জানেনে আপুনি মুখেৰে নকলেও আমাৰ মনৰ ভিতৰত চলি থকা ভয় দুখ আশা আনকি নোকোৱা প্ৰাৰ্থনাবোৰো ঈশ্বৰে সঁচাকৈ জানেনে ইয়াৰ উত্তৰটো হ'ল হয় কিন্তু কিয় সেইটো বুজিবলৈ অলপ গভীৰলৈ যাব লাগিব আমি মানুহক আমাৰ কথা বুজাবলৈ শব্দৰ প্ৰয়োজন হয় কিন্তু ঈশ্বৰৰ বাবে শব্দৰ প্ৰয়োজন হয়নে শ্ৰীমদ ভাগৱত গীতাই শিক্ষাই আমাক বুজাই দিয়ে যে ঈশ্বৰ কেৱল আমাৰ বাহ্যিক কাম কাজৰ সাক্ষী নহয় ঈশ্বৰ আমাৰ অন্তৰৰ ভাৱনাৰো সাক্ষী হয় আমি কাকো দেখুৱাই হাঁহি দেখুৱাই থাকিব পাৰোঁ কিন্তু ভিতৰত হয়তো ভাগি পৰিছোঁ আমি ক'ব পাৰোঁ মই ভালেই আছোঁ কিন্তু মনৰ ভিতৰত হয়তো এটা নীৰৱ কান্দোন চলি আছে মানুহে সেইটো নেদেখিবও পাৰে কিন্তু ঈশ্বৰৰ পৰা সেই অনুভৱ লুকুৱাই ৰাখিব পাৰিবনে নিশ্চয় নোৱাৰে এটা সৰু উদাহৰণ দিছোঁ ধৰক এগৰাকী মানুহে বহুদিন ধৰি এটা সমস্যাৰ মাজেৰে পাৰ হৈ আছে তেওঁ সকলোৰে আগত স্বাভাৱিক পৰিয়ালৰ মানুহে ভাবে তাই ভালেই আছে বন্ধুৱে ভাবে সি আগৰ দৰেই আছে কিন্তু ৰাতি শুই থাকোঁতে তেওঁৰ চকুত টোপনি নাহে কাৰণ এটা কথা তেওঁৰ মনত বাৰে বাৰে আহে তেওঁ কাকো কথাবোৰ খুলিও ক'ব নোৱাৰে এদিন তেওঁ মন্দিৰলৈ গ'ল হাতযোৰ কৰিলে কিন্তু একো ক'ব নোৱাৰিলে কেৱল মাথো চকু দুটা মুদি থাকিল চকুৰ পৰা দুটোপাল চকুলো ওলাই আহিল এতিয়া কওকচোন তেওঁৰ প্ৰাৰ্থনা কৰিলে নে নকৰিলে মুখেৰে তেওঁ এটাও শব্দও কোৱা নাছিল কিন্তু হৃদয়ে যিখিনি ক'লে সেইটো জানিবলৈ ঈশ্বৰক শব্দৰ প্ৰয়োজন আছেনে আধ্যাত্মিক দৃষ্টিৰে চালে কেতিয়াও প্ৰয়োজন নাই কেতিয়াবা আমাৰ চকুলো প্ৰাৰ্থনা হৈ ৰয় আৰু কেতিয়াবা আমাৰ নীৰৱতাও আচলতে এক প্ৰকাৰৰ প্ৰাৰ্থনাই হয় আৰু কেতিয়াবা কেৱল ভগৱান আপুনি সকলো জানে এই এটা বাক্যই আচলতে যথেষ্ট হৈ পৰে কিন্তু ইয়াতে এটা সুন্দৰ কথা আছে যদি ঈশ্বৰে আমাৰ মনৰ কথা জানি তেন্তে আমি প্ৰাৰ্থনাত সকলো কথা সুন্দৰকৈ ক'ব নোৱাৰিলেও ভয় কৰাৰ প্ৰয়োজন নাই কেতিয়াবা আমি কেৱল চকু দুটা মুদো আৰু মনে মনে কওঁ ভগৱান আপুনি সকলো জানে এই এটা বাক্যৰ মাজতো কিমান গভীৰ বিশ্বাস লুকাই থাকে আপুনি কি বিচাৰিছে আপুনি কিহৰ বাবে কষ্ট পাইছে কোনটো কথাই আপোনাক ভিতৰৰ পৰা ভাঙি ধৰিছে সেইবোৰ ক'বলৈ শব্দ নাথাকিলেও আচলতে ঈশ্বৰে সকলো বুজি উঠে কিন্তু মনত ৰাখিব ঈশ্বৰে আমাৰ মনৰ কথা জানে তাৰ মানে এইটো নহয় যে আমি বিচৰা প্ৰতিটো বস্তু তেওঁ লগে লগে আমাক দি দিব কেতিয়াবা আমি যিটো বিচাৰোঁ সেইটো আমাৰ বাবে ভাল নহ'বও পাৰে আমি যিটোক আশীৰ্বাদ বুলি ভাবোঁ সেইটো হয়তো ভৱিষ্যতে আমাৰ বাবে দুখৰ কাৰণ হ'ব পাৰে আৰু কেতিয়াবা ঈশ্বৰৰ অপেক্ষা কৰা বুলিও এটা উত্তৰ থাকে হয়তো আজি আপোনাৰ জীৱনতো এনেকুৱা কিবা এটা আছে আপুনি বহুদিন ধৰি প্ৰাৰ্থনা কৰি আছে এটা চাকৰি বিচাৰি আছে হয়তো আজিও আপোনাৰ জীৱনতো এনেকুৱা কিবা এটাই আছে আপুনি বহুদিন ধৰি প্ৰাৰ্থনা কৰি আছে চাকৰি এটা বিচাৰিছে এটা ভাল সম্পৰ্ক হোৱাটো বিচাৰিছে পৰিয়ালৰ কাৰোবাৰ বাবে চিন্তা কৰিছে কোনো এটা সপোন পূৰণ হোৱাটো বিচাৰিছে আৰু হয়তো ভিতৰি ভিতৰি আপুনি ভাগৰি গৈছে আপুনি ভাবিছে মই ইমান প্ৰাৰ্থনা কৰিলোঁ তথাপিও কিয় একো সলনি নহ'ল এবাৰ দৃষ্টিভংগীটো সলনি কৰি যাওক হয়তো প্ৰশ্নটো এইটো নহয় যে ঈশ্বৰে মোৰ কথা শুনিছেনে বৰঞ্চ ঈশ্বৰে মোক এই পৰিস্থিতিৰ মাজেৰে কি শিকাব বিচাৰিছে সেইটোহে ডাঙৰ কথা এই প্ৰশ্নটোৱে আপোনাৰ মনটোক অলপ বেলেগ এটা দিশলৈ লৈ যাব পাৰে কাৰণ ঈশ্বৰৰ ওপৰত বিশ্বাস মানে সমস্যা নোহোৱা এটা জীৱন নহয় সমস্যাৰ মাজতো ঈশ্বৰক অনুভৱ কৰিব পৰা মন শ্ৰীকৃষ্ণই নিজেই কৈছে যে তেওঁ সকলো জীৱৰ হৃদয়ত অৱস্থিত অৰ্থাৎ আপুনি যিটো কথা কাকো ক'ব পৰা নাই ঈশ্বৰৰ পৰা সেইটো লুকাই থকা নাই আপুনি যিটো দুখ মনে মনে সহ্য কৰি আছে সেই দুখটো তেওঁৰ অজ্ঞাত নহয় আপুনি যিটো সপোনৰ বাবে মনে মনে প্ৰাৰ্থনা কৰিছে সেই প্ৰাৰ্থনাও তেওঁৰ অজ্ঞাত নহয় কিন্তু ঈশ্বৰে আপোনাৰ মনৰ কথা জানে তাৰ মানে আপুনি যি বিচাৰিব
তেওঁ সেইটো তৎক্ষণাত দি দিব কেতিয়াও এনে নহয়। এইটোৱেই সেই প্ৰশ্নটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উত্তৰ। ঈশ্বৰে আমাৰ কথা শুনিব পাৰে, আমাৰ অন্তৰ্গতৰ কথা জানিব পাৰে, কিন্তু তেওঁ আমাৰ জীৱনৰ বাবে আমি দেখা নোপোৱা দিশটো জানে বুলি আধ্যাত্মিক বিশ্বাসে কয়। সেইবাবে কেতিয়াবা ঈশ্বৰৰ উত্তৰ হয় বুলি হয়, আৰু কেতিয়াবা এতিয়া নহয়, আৰু কেতিয়াবা ঈশ্বৰে কয় যে এইটো নহয়, তোমাৰ বাবে এটা বেলেগ পথ আছে। সেইবাবে আজি যদি আপোনাৰ মনত কোনো কথা আছে যিটো আপুনি কাকো ক'ব পৰা নাই, আজি ৰাতি অলপ সময় নীৰৱে বহিব, চকু দুটা মুদি দিব, আৰু ঈশ্বৰক বহুত ডাঙৰ ডাঙৰ কথা কোৱাৰ কোনো প্ৰয়োজন নাই। কেৱল মাথো ক'ব, হে প্ৰভু, মই সকলো কথা ক'ব নোৱাৰোঁ, কিন্তু আপুনি মোৰ মনটো জানে। মই যি বিচাৰোঁ তাৰ মাজতো মোৰ বাবে যিটো সঁচাকৈ ভাল সেইটো বাছি ল'বলৈ মোক বুদ্ধি দিয়ক, আৰু যিটো নহয় সেইটো গ্ৰহণ কৰাৰ শক্তি দিয়ক। তাৰপিছত অলপ সময় মনে মনে থাকিব, কাৰণ হয়তো আপোনাৰ প্ৰাৰ্থনাৰ আটাইতকৈ সুন্দৰ অংশটো আপুনি কোৱা শব্দবোৰ নহয়, ঈশ্বৰৰ আগত আপোনাৰ সেই নীৰৱ উপস্থিতিটোহে। মনত ৰাখিব, মানুহে আপোনাৰ মুখখন দেখে, কিন্তু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰখা আধ্যাত্মিক দৃষ্টিত তেওঁ আপোনাৰ অন্তৰখন দেখা পায়। আপুনি ক'বলৈ নোৱাৰা কথাবোৰো তেওঁ জানে, আপুনি লুকুৱাই ৰখা সকলো কথাও তেওঁৰ অজ্ঞাত নহয়। সেয়েহে প্ৰাৰ্থনা কৰি যাওক, নিজৰ কৰ্তব্য কৰি যাওক, আৰু ফলটো লৈ অতিমাত্ৰ ভয় নকৰিব, কাৰণ যিজনে আপোনাৰ মনৰ কথাও জানে তেওঁৰ ওপৰত বিশ্বাস ৰাখি আপুনি নিশ্চিন্তে আগবাঢ়িব পাৰে। হয়তো উত্তৰটো এতিয়াই আপোনাৰ সন্মুখত নাই, কিন্তু বিশ্বাস ৰাখক, নীৰৱ প্ৰাৰ্থনাও কেতিয়াও অৰ্থহীন নহয়। জয় শ্ৰীৰাম।